নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ বাঁহেৰে বনোৱা শৰাই আৰু কেনেকৈ বনাই জানিবলৈ এই ভিডিঅ'টো সম্পূৰ্ণ চাওক। এইটো অলপ সৰু আৰু ইয়াতকৈ এটা ডাঙৰ আছে, এইটো এটা ডাঙৰ হয়। ইয়াক কেনেকৈ বনাই ভিডিঅ'টো শেষলৈকে চালে সম্পূৰ্ণ বুজিব আৰু আপুনিও বনাব পাৰিব। যদি এনেকুৱা শৰাই আপোনাৰ ভাল লাগিছে তেন্তে এই ফোন নম্বৰটোত যোগাযোগ কৰিব পাৰে। যিমান সম্ভৱ হয় আপোনাক দিবলৈ চেষ্টা কৰিম, গতিকে এই ফোন নম্বৰটোত মোক যোগাযোগ কৰিব পাৰে। এই বাঁহেৰে বনোৱা সৰু শৰাইটো আপুনি তামোল খাবলৈ ব্যৱহাৰ কৰিব পাৰিব আলহী আহিলে, আৰু যদি নামঘৰত ব্যৱহাৰ কৰে ইয়াত প্ৰায় আধা কিলোমান বুট মুগ ধুনীয়াকৈ ধৰিব। গতিকে আপুনি দুটা কামত ব্যৱহাৰ কৰিব পাৰিব এই বাঁহেৰে বনোৱা শৰাইটো।
এইটোৰ প্ৰায় বুটমুগ 2 কিলো 3 কিলো মান ধৰিব। এইটো বিশেষকৈ নামঘৰৰ কাৰণে বনোৱা হৈছে। এইটো ধুনীয়াকৈ আপুনি নামঘৰত ব্যৱহাৰ কৰিব পাৰিব। এইটো বহুত ডাঙৰ। গতিকে ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেন্ট কৰি জনাব। আৰু যদি আপোনাক এনেকুৱা খৰাই লাগে তেন্তে স্ক্ৰীনত দিয়া এই নম্বৰটোলৈ ফোন কৰিব পাৰে। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি নতুনকৈ আহিছে মোৰ ইউটিউব চেনেলটোলৈ তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।